সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল। আজি মই নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ৰচিত এটি কবিতা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। কবিতাটোৰ নাম হ'ল মানৱ বন্দনা। কবিতাটো আলোচনা কৰাৰ আগতে আহকচোন আমি কবিতাটোৰ কবিজনৰ বিষয়ে জানি লওঁ। তোমালোকে নিশ্চয় চন্দ্ৰকুমাৰ আগৰৱালা এই নামটো আগতে শুনিছা। তেখেত প্ৰতিমাৰ খনিকৰ হিচাপে খ্যাত। তেখেতৰ জন্ম হৈছিল 1867 চনত আৰু মৃত্যু হৈছিল 1938 চনত। অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম। এতিয়া ত্ৰিমূৰ্তি বুলিলে কোনকেইজন ব্যক্তিক বুজা যায়? ত্ৰিমূৰ্তি বুলি ক'লে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক জনা যায়। চন্দ্ৰকুমাৰ আগৰৱালা ৰোমান্টিক যুগৰো এগৰাকী শ্ৰেষ্ঠ কবি। প্ৰতিমা আৰু বীণ বৰাগী হ'ল তেখেতৰ কবিতা পুথি। এয়াই হ'ল কবিজনৰ পৰিচয়। এতিয়া কবিতাটো এবাৰ মই পাঠ কৰি দিছোঁ। মানৱ বন্দনা, কবি চন্দ্ৰকুমাৰ আগৰৱালা। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়? মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম সুতে, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ, কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লৈ, জয় জয় মানৱদেৱ। এতিয়া চোৱা, আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ। কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে কৈছে যে এই পৃথিৱীলৈ চামে চামে মানুহ আহিছে আৰু চামে চামে মানুহ পৃথিৱীৰ পৰা গৈ আছে। অৰ্থাৎ চামে চামে মানুহৰ জন্মও হৈছে আৰু চামে চামে মানুহৰ মৃত্যুও ঘটিছে। মানুহ ময়াপী জীৱ, ময়াপী মানে হ'ল মায়া, মোহ। এই পৃথিৱীত মানুহ মায়া মোহত আবদ্ধ হৈ থকা কথাটোকে কোৱা হৈছে। মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়? কবিয়ে কৈছে এই যে মানুহ পৃথিৱীলৈ অবিৰামভাৱে আহি আছে আৰু পৃথিৱীৰ পৰা গৈ আছে, এই যি জন্ম মৃত্যুৰ সোঁত, এই সোঁতৰ শেষ নাই। ই নিৰবিচ্ছিন্নভাৱে চলি আছে আৰু চলি থাকিব। সেয়েহে কবিয়ে কৈছে যে এই অন্তহীন সোঁত বৈ থকা পৃথিৱীক মৰত বা মৃত্যুলোক বোলা উচিত নহয়। মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম সুতে। ইয়াত কবিয়ে বুজাব বিচাৰিছে যে মানৱী জীৱন, অৰ্থাৎ আমি যে মানুহ হিচাপে জন্ম লভিছোঁ, এই মানৱী জীৱনটো আমি মানুহৰ বাবে কাম কৰি অতিবাহিত কৰিব লাগে। অৰ্থাৎ মানৱ জীৱন মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিব লাগে। আমি ভাল কাম কৰি জীৱনটো অতিবাহিত কৰিব লাগে। বিপদৰ সময়ত ইজনে সিজনক সহায় কৰিব লাগে, দয়াশীল হ'ব লাগে, মানুহে মানুহৰ কাৰণে চিন্তা কৰিব লাগে। তাৰপিছত চোৱা, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। কবি চন্দ্ৰকুমাৰ আগৰৱালাই কৈছে যে আমি এজনে আনজনৰ মৰম ভাল পোৱা বুজি পাব লাগিব। মানুহৰ প্ৰতি মানুহৰ মৰমেই হৈছে পৰম ধৰ্ম। এজনে আনজনৰ প্ৰতি মৰম চেনেহ, আন্তৰিকতা, সহানুভূতি আদি আচৰণ কৰিলেহে প্ৰকৃত ধৰ্ম পালন কৰা হয়। এতিয়া এটা উদাহৰণ দিছোঁ। ধৰা হ'ল কোনোবা এজন মানুহে তেওঁৰ বিপদৰ সময়ত আমাৰ ঘৰলৈ সহায় বিচাৰি আহিছে, কিন্তু আমি সেই মানুহজনক সহায় নকৰি উভতাই পঠিয়ালোঁ আৰু আমি দিন ৰাতি একাকাৰ কৰি পূজা পাতল কৰোঁ। এয়া কিন্তু প্ৰকৃত ধৰ্ম নহয়। যদি আমি সেই বিপদত পৰা মানুহজনক সহায় কৰিলোহেঁতেন, তেতিয়াহে প্ৰকৃত ধৰ্ম পালন কৰা হ'ব। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ, মানুহ সামাজিক প্ৰাণী। মানুহে সমাজ আকাৰে বসবাস কৰি এজনে আনজনৰ সংগ আৰু সহায় বিচাৰে। মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰে। সুখে দুখে মানুহেই মানুহৰ একমাত্ৰ লগৰীয়া। মানুহেই পৰাৎপৰ। পৰাৎপৰ শব্দৰ অৰ্থ হ'ল
শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ অৰ্থাৎ মানুহ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মানুহতকৈ শ্ৰেষ্ঠ কোনো নাই কাৰণ মানুহৰ চিন্তা চৰ্চা কৰিব পৰা বিবেক আছে ভাল বেয়া চিন্তা কৰিব পৰা সামৰ্থ্য আছে এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ জীৱশ্ৰেষ্ঠ মানুহৰ পৃথিৱীখনেই নিজাপি ঘৰ নিজাপি মানে হ'ল সম্পূৰ্ণ নিজৰ কবিয়ে কৈছে এই পৃথিৱীখন স্বৰ্গতকৈও অধিক সুখকৰ কিয়নো এই পৃথিৱীত মানুহে পাৰস্পৰিক মৰম চেনেহেৰে বান্ধ খাই আছে মানুহেই দেৱ মানুহেই সেৱক মানুহ বিনে নাই কেৱ কৰা পূজা পাদ্য অৰ্ঘ লৈ জয় জয় মানৱদেৱ এই পৃথিৱীত মানুহেই শ্ৰেষ্ঠ মানুহতকৈ শ্ৰেষ্ঠ কোনো নাই কবিৰ মতে মানুহেই দেৱতা মানুহকেই সেৱা শুশ্ৰূষা কৰিব লাগে মানুহৰ বিনে একো নাই এই সংসাৰত মানুহক সেৱা কৰাটোৱেই হৈছে মানুহৰ পৰম ধৰ্ম সেয়েহে কবিয়ে পাদ্য অৰ্ঘ লৈ মানৱ দেৱতাক পূজা কৰিবলৈ আহ্বান জনাইছে অৰ্থাৎ মানৱ ধৰ্ম পালন কৰিবলৈ কৈছে এনেদৰে কবিতাটিৰ মাজেদি কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে এয়াই হ'ল কবিতাটোৰ মূল কথা